নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি স্বৰৰ সম্পৰ্কে সংগীতৰ স্বৰৰ সম্পৰ্কে এটি ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছো বিশেষকৈ নহিকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে খুবেই প্ৰয়োজনীয় এটি ভিডিঅ' স্বৰ সম্পৰ্কে মই ক'বলৈ ওলাইছো স্বৰ মানে কি আমি যেতিয়া সংগীতৰ সাধনা কৰো সংগীত চৰ্চা কৰো তেতিয়া আমি সৰ্বপ্ৰথমে স্বৰৰ ওপৰত আমি জানিব লাগিব স্বৰ মানে কি স্বৰ হৈছে গায়ন বাদনৰ বাবে উপযোগী শ্ৰুতিৰ ওপৰত স্থাপিত শ্ৰুতি মধুৰ কিছুমান ধ্বনি এই শ্ৰুতি মধুৰ ধ্বনি সমষ্টিকে স্বৰ বুলি কোৱা হয় এতিয়া স্বৰ কেইটা আমি সংগীতত স্বৰ মূল স্বৰ পাইছো 7টা যেনে সা ৰে গা মা পা ধা নি এই 7টা স্বৰক আকৌ আমি আৰু এটা 5টা স্বৰৰ পৰা আৰু এটা ৰূপ পাইছো বিকৃত স্বৰ বুলি যাক কোৱা হয় এই 5টা বিকৃত স্বৰৰ সৈতে 7টা শুদ্ধ স্বৰৰ সৈতে সৰ্বমুঠ স্বৰৰ সংখ্যা হৈ গ'ল 12টা এতিয়া মই আজি শুদ্ধ স্বৰৰ সম্পৰ্কে ক'বলৈ ওলাইছো সা ৰে গা মা পা ধা নি এই 7টা স্বৰকো একেলগে সপ্তক বুলি কয় সপ্তকৰ সম্পৰ্কে মই পিছৰ ভিডিঅ'ৰ কাৰণে প্ৰস্তুত কৰিছো এতিয়া আমি শুদ্ধ স্বৰ 7টা কেনেকৈ গাবা কেনেকৈ বজাবা সেই সম্পৰ্কে মই তোমালোকক দেখুৱাবলৈ ওলাইছো তোমালোকে মন দি চাবা মই এতিয়া এই শাৰ্প স্কেলত তোমালোকক বজাই দেখাইছো মই স্কেলৰ সম্পৰ্কে নতুনকৈ ভিডিঅ' প্ৰস্তুত কৰিছো এতিয়া এই শাৰ্প স্কেলত কেনেকৈ গাবা কেনেকৈ বজাবা এই কথা কৈছো লাহে লাহে বজাবা লাহে লাহে লগতে গাবলৈ তোমালোকে যত্ন কৰিবা এনে ধৰণৰ সৰু সৰু খুব প্ৰয়োজনীয় ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আজিলৈ ইমানেই